জোরে ঠেলি লাগে কই বুঝে মার 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 এই যে ফুটছে ফুটছে দেখছে তো হে গাইছ অটম টু বিমল ব্লগছ তো গাইছ ভাবিলোঁ আজি ঘৰতে আছোঁ তো মানে ফটোক বনাওঁ ফটোক মানে কি আপোনালোকে চালে গম পাব চ বলক ফটোক বনাওঁ এইপিনে কি আছে বাবুৱে মানে ফটোক বনাবৰ কাৰণে ৰেডি মানে কৰত আৰু দা লৈ আছে তো গাইছ মানে বাবুৱে মানে কালিৰ পৰা কৈ আছে যে মোক এটা ফটোক বনাই দিয়ে তো কালি এটা বনাই দিছিলোঁ তো কালিতো মানে কিবা কৰিছে ভালকৈ নুফুটে না ভঙাই দিছে তো এতিয়া কৈ আছে মোক আকৌ এটা আজি ভালকৈ বনাই দিয়া তো ভাবিলোঁ দে বনাই দিওঁ আকৌ কান্দি আছে তেতিয়াৰ পৰা তো এই সব মানে দাৰ কাৰণে ই ৰেডি হৈ আছে কি বনাবি ফটোক বনাবি ফটোক বনাব বোলে তো বলক এইপিনে এই বাঁহ কাটিম ইয়াৰ পৰা মানে এই ফটোক বনাবৰ কাৰণে এইবিলাক কোৱা নহয় নলবা লাগে নলবা হ'লে ভাল হয় আকৌ তো চাওঁ এনেকুৱা মানে বা নলবাটো নাই এইবিলাক বাদ দি চাওঁ হয়নে নাই তো খালী ভৰিত আছোঁ নহ'লে গ'লে মানে কাটা চাটা লাগি যাব ভৰিত মানে ভৰি চৰি কাটিব তো চেণ্ডেলবিলাক পিন্ধি লওঁ ৰ'বা চেণ্ডেলবিলাক ক'ত গ'ল এইবিলাক চেণ্ডেল তো চেণ্ডেলবিলাক পিন্ধি লওঁ তো গাইছ আগত এইপিনে মানে বাৰটো কাটি লওঁ আগত মানে ন তো বাৰটো কাটি লৈ এইপিনে যাম ৰ তো বাৰটো কাটি লওঁ আগত তো গাইছ মানে বিচাৰি বাঁহ অলপ পালোঁ তো একেবাৰে এইপিনৰ পৰা আনিলোঁ তো মানে অলপমান বাঁহৰ আগলি লৈ আহিছোঁ তো কাৰোবাৰ যদি বেলেগৰ বাঁহ হয় তো ভিডিঅ'টো যদি চাই আছে বেয়া নাপাব দেই মানে গোটেইটো বাঁহটোৰ কাৰণে বাঁহটোৰ মানে ওপৰ চাইডত অলপ মানে ঝিকনি এডাল কাটিছোঁ তো এতিয়া মানে এইপিনে গৈ বনাম আকৌ বলক গাইছ বাঁহটো কাটি আনিলোঁ মানে বেছি দূৰ নহয় ইমানখিনি মানে এইপিনৰ পৰা এইবিলাক নালাগে খালি এইখিনি দুটা নে তিনিটা গাঁতিৰ পৰাহে লাগিব তো আৰু যাৰ বাছটো যাৰ হয় তাই চাই লওক কিমান দূৰ বাঁহটো হয় তো বনাওঁ আৰু তো গাইছ মানে গোটেইটো পিলাই লগাবলৈ গ'লে এইখিনিহে লাগে তো সেইটো তথাপি এইটো হয় নহয় কোনো গেৰাণ্টি নাই ফুটাটো ডাঙৰ লাগে মানে ফুটাটো অলপ মানে ফুটাটো বেছি লাগে আৰু এই মানে বাঁহৰ মাংসটো পাতল লাগে তো এইকাৰণে নল বাঁহ হ'লে ভাল হয় মানে তো এতিয়াতো নল বাঁহ নাই বিচাৰিলোঁ বহুত নল বাঁহ নাই তো এইকাৰণে এইটোও বনাওঁ এইটোতো নহ'ব এইটো নহ'লে এইটো বাদ দে এইটো নহ'ব তো এইটো মানে এতিয়া এই গাঁতটো পিলাই দিওঁ মানে মূৰটোখিনি আৰু ইয়াৰ পৰা আকৌ এটা লাঠি বনাব লাগিব তো এইটো গাঁতিটো পিলাই দিওঁ মানে সোনকালে বনাওঁ ৰ'ব তো গাইছ ইয়াৰ মানে এতিয়া লাঠিটো বনাম তো লাঠিটো বনাই ডাইৰেক্ট দেখাই আছোঁ তো লাঠিটো বনাই লওঁ একেবাৰে তো গাইছ মানে বনাই দিলোঁ এইটো মানে লাঠিটো এইটো বনাই দিলোঁ লাঠিটো হ'ল মানে এনেকুৱা ধৰণৰ মানে বহুত মানে এইটো মানে বহুত কিবা কিবি বহুত এইটো বনাওঁতে মানে সময় লাগে অলপ তো সেইটো মানে এনেকুৱা আৰু সেইটো আৰু লাঠি মানে ফুটুকটো এইটো হ'ল সেইটো মানে এনেকুৱা হ'ব দেখাই আছোঁ ৰ'ব 1 মিনিট হ'ব গাইছ এইটো হ'ল মানে এনেকুৱা আকৌ মানে এইটো এনেকৈ মানে তাত কিবা গুটি দুটা আগত এটা গুটি দিব লাগে গুটি দি তাত মূৰত যায় আৰু তাত আৰু এটা নেক্সট গুটি দি ঠেলা মাৰিব লাগে মানে এইটো মানে ফুটে আকৌ এনেকৈ গাইছ এনেকৈ মানে এটাতো এটা দুটাই বনাই দিলোঁ এনেকৈ দুটাও হৈ গ'ল মানে দুটা বনালোঁ মানে দুজন আছে বাবু এটা ভগিনী এটা আছে মানে তো দুজনৰ দুটাও বনাই দিলোঁ মানে তো গাইছ এতিয়া মানে এইটো টেষ্ট কৰি চাওঁ ফুটে নুফুটে আৰু ইয়াৰ গুলিটো এইটোৱে গছ হয় এইটো মানে ইয়াৰ পৰা মানে এইবোৰ গুটি দি মানে এইটো গুলিয়ে ধৰি লয় এইবোৰ মানে এই গছৰ গুটিটো দি মানে ফুটাই আৰু এইটো পাৰিব লাগিব পাৰিহে ফুটাব লাগিব তো সোনকালে পাৰি লওঁ ৰ'ব গাইছ এইটো মানে এনেকৈ আগত সোমাই দিব লাগে এটা সোমাই দি এইটো মানে ঠেলা মাৰিব লাগে ফুটে নুফুটে নাজানো এইটো মানে ইমান দূৰ ওলাই আছে অলপখিনি আকৌ এটা সোমাই দিব লাগিব মানে অলপ মানে ঢিল যাতে নহয় ফুটে নুফুটে নাজানো ইমান শব্দ হোৱা নাই শব্দটো তো গাইছ মানে এইটো মানে তেতিয়া এইটো মানে গুটিবিলাক সৰু হয় তো এইটো আৰু এটা বুদ্ধি আছে মানে কাগজেৰে ফুটাব পাৰি তো কাগজ দি চাওঁ ফুটেনে নাই তো গাইছ এতিয়া মানে এইটো টাচ ফুটি যাওঁ হয় নাই এইটো অলপ এনেকৈ দিব লাগিব এইবাৰ ফুটিব চাগে মানে পাম লৈ আছে চাইছে ফুটিছে এতিয়া আকৌ এটা ফুটাব ৰ'ব এয়া ফুটিছে গাইছ চাইছে তো এতিয়া কান্দি আছে তাক লাগে বোলে এতিয়া তাক দিওঁ ৰ'ব ৰেং ফুটো পাইছে জ্বৰে ঠেলি লাগে মাৰ জ্বৰে মাৰ 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 নাপায় ডাল মাৰ আছে তো আৰু মাৰ জৰে
মাৰ আমগে পাম নাহে তো গাইছ মানে কি নলবা হ'লে ভাল হয় আৰু তো নলবা নাই আমাৰ পিনে তো নলবা বেছি পোৱা নাযায় তো মানে আৰু এইবোৰ মানে বহুত গুটি ফুটাব পাৰি বেছি ফুটো দেখাই দিলোঁ মানে এই গছৰ গুটিবোৰ আৰু তামোলৰ সৰু সৰু গুটিবোৰ দি ফুটাব পাৰি তো আৰু মানে কাগজেৰেও ফুটাব পাৰি কাগজ দি মানে অলপ শক্তি লাগে আৰু মানে সৰু ন তো শক্তি লাগে বেছি ফুটাব নোৱাৰে তো গাইছ আজিৰ কাৰণে এইখিনি আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাৰু ধন্যবাদ।